নমস্কাৰ, নতুন ভিডিঅ' এটালৈ স্বাগতম। এইমাত্ৰ ইফতাৰ খালোঁ, খাই মেলি অলপ ভাগৰ লাগিছে। ৰোজা ধৰা মানুহ যদি কোনোবা আছে তো গম পায় ইফতাৰ কৰাৰ পিছত ভাগৰ লাগে বুলি। আচলতে যন্ত্ৰ পাতিবোৰ ৰখি থাকে দিনটো নাখাই মেলি। ইফতাৰ খাই দিয়াৰ পিছত যন্ত্ৰ পাতিবোৰ চলিবলৈ বেয়া ভাগৰ লাগে। ভাগৰত বহি আছোঁ এতিয়া। ই আছে, ইও পূৰা ইফতাৰ খাই বেহুচ। আজি কাহিনীটো মেইন নায়ক QR কোড। বহুতে QR কোড দি মেলি পে' কৰিছোঁ দোকানত, কিবা বস্তু পে'মেণ্ট কৰিবলগীয়া হ'লে আমি কৰি পাইছোঁ। তো আজি কাহিনীটোৰ নায়কটো হৈ গ'ল সেই QR কোড। দুদিনমানৰ আগৰ কথা, বজাৰলৈ গৈছিলোঁ মানুহগৰাকীক লৈ মেলি। QR কোডৰ পৰা পে'মেণ্ট কৰোঁ, লাভ এটা থাকে QR কোডৰ পৰা পে'মেণ্ট কৰিলে। মানুহজনী একাউণ্টৰ পৰা পইচাটো কাট খাই টেঙৰ মানুহ। তো QR কোডৰ পৰা পে'মেণ্ট কৰিলোঁ। পে'মেণ্ট কৰাৰ পিছত মেছেজ এটা আহিলে, পইচা কাট খালে 680 টকা। 680 টকা পে'মেণ্ট কৰিলোঁ, মেছেজ আহিলে পইচা কাট খালে। তাৰপৰা মানুহজনক ক'লোঁ পইচাটো গ'ল। মানুহজনে ক'লে যে মোলৈ নাই আহিব চাগে, আৰু ৰখিলোঁ 2 মিনিট। অলপ টাইম ৰখিলোঁ, ৰখাৰ পিছত মানুহজনক ক'লোঁ চাওকচোন। সি চালে, চোৱাৰ পিছত নাই যোৱা। ৰখিলোঁ আৰু অলপ টাইম ৰখিলোঁ। ৰখাৰ পিছত মই মানে ভাবি আছিলোঁ মানুহজনে চিনি পায় মানে চকু চিনাকি, দেখি থাকে আৰু সেইফালে অহা যোৱা কৰোঁ। মানুহজনে চাগে ক'ব হ'ব বস্তুটো লৈ যাওক, পইচাটো যদি নোসোমাই পিছত দি দিব বুলি। কিন্তু মানুহজনে নক'লে বুলি। তো আমি দুয়োটাই ৰৈ আছোঁ আৰু ৰখিলোঁ 5-10 মিনিট মানে ৰখিলোঁ মোটামুটি। 5-10 মিনিটমান ৰখাৰ পিছত মই কি কৰিলোঁ, ভাবিলোঁ যে কিবা এটা কাৰণে যোৱা নাই চাগে, আকৌ 1 টকা এটা পঠিয়াই দিলোঁ। ক'লোঁ এইবাৰ যাওকচোন গ'ল নি বুলি। এইবাৰ যোৱা বেকাৰ, মোটামুটি সেই 1 টকাটো এনেই গ'ল। শেষত বহুত দেৰি ৰখিলোঁ, ৰখাৰ পিছত কাম নহ'ল। আধা ঘণ্টামান এনেই ৰখি থাকিলোঁ তাত। মানুহটোক ক'লোঁ আপুনি এটা কাম কৰক, মোৰ ফোন নম্বৰটো লৈ লওক, যদি পইচা সোমায় আপুনি মোক ফোন এটা কৰি দিব। মানুহটো মোৰ বৰ ভাল নেদেখিলোঁ, তেওঁ আৰু ফোন নম্বৰটো দি মেলি গুচি আহিলোঁ। তাৰপিছত তাৰ কিনাৰতে বেলেগখন দোকান আছে, তাত অলপ বয়সীয়াল মানুহ এজন আছে। মানুহজনৰ ওচৰলৈ গ'লোঁ, গৈ মেলি ক'লোঁ যে এনেকৈ বস্তু লাগে, কিন্তু মানে আপোনাৰ QR কোড দি মেলি পে'মেণ্ট কৰিব পাৰিম। হ'ব বুলি ক'লে। বস্তুখিনি লোৱাৰ আগতে মই পে'মেণ্টটো কৰি দিলোঁ। একে কাহিনী আৰু পইচা কাট খালে, মানুহজনে পইচা পোৱা নাই। মই আহিছোঁ হ'ল। তাৰ মানুহজনক ক'লোঁ যে পইচাটো গ'ল, কিন্তু আপোনাৰ তাত গ'ল নাই চাওঁ। সি কৈছে হ'ব আপোনাৰ তাৰপৰা গ'ল যদি মোৰ ওচৰলৈ আহিবই, মই দেখাব লৈছিলোঁ তেওঁক, এইটো চাওক মোৰ পৰা গ'ল বুলি কৈছে। হ'ব এই বুলি কৈ মেলি মানুহজনে বস্তুটো দি দিলে। কি বিশ্বাস! এইটোৱেই সৰু কাহিনী এটা, বিশ্বাস আৰু QR কোডৰ। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।